হাই ফ্ৰেণ্ডছ, আজি পিপি লৈ আহিছোঁ ধুনীয়াকৈ তামোল পুলি পচাবলৈ, আমাৰ বাৰীত ৰুবলৈ ধুনীয়াকৈ পচাম। এতিয়া পিপি লৈ আহিছোঁ, তামোল আছে ইয়াত। চাওক কেনেকৈ পচাওঁ, কেনেকৈ কি কৰোঁ দেখাই আছোঁ, এটা এটাকৈ চাই থাকক খালি। আজি ব্লগটো পূৰা টোটেলি ঘৰুৱা ব্লগ, গুটি পচোৱা ব্লগ। এয়া ছাগলী গু, ইয়াত ধুনীয়াকৈ বহুত দিন হ'ল থৈ দিয়া, পচি গ'ল, পূৰা সাৰ হৈ আছে। এতিয়া ইয়াত মাটি মিক্স কৰিম বঢ়িয়াকৈ, মাটি মিক্স কৰি পিপিত ভৰাই পিনে তামোল পুলি পচাম আৰু ইমানেই, চাই থাকক খালি। আজি ফ্ৰেণ্ডছ তামোলো পচাম আৰু আগৰ গছৰ গুটি পচাম। এই মাটিটো ধুনীয়াকৈ মিক্স কৰা হৈ আছে, সাৰটো মিক্স কৰি পিনেহে ধুনীয়াকৈ গুটিটো দিয়া হ'ব। ধুনীয়াকৈ পিপিত মাটি ভৰাব লৈছোঁ। আপোনালোকেও গছ ৰুওক, পুলি পচাওক, গছ ৰুওক। হৈ গ'ল এটা পেকেট, নেক্সট পেকেট ভৰাম। এনেকৈ ধুনীয়াকৈ ভৰাই আছোঁ। চাওক গাইছ, পুলি ওলালেই ধুনীয়াকৈ, খালি মাটি ভৰাই এনেকৈ ইয়াত গজি দিলে হ'ল, পুলি পূৰা ওলাই গ'ল। ফাইনেলি গোটেইখিনি পিপিত ভৰোৱা হৈ গ'ল মাটি। এতিয়া এটা এটাকৈ ধুনীয়াকৈ গুজি দিম তামোল পুলি। আৰু চাৰিটা পিপি থাকিলে মাটি অলপ আনিব লাগিব, মাটি অলপ আনি পিনে ধুনীয়াকৈ ভৰাব লাগিব, ভৰাই পিনে এতিয়া ভৰাই দিম আৰু চাই থাকক। এতিয়া ধুনীয়াকৈ তামোলকেইটা সোমাম ইয়াত এটা এটাকৈ, ধুনীয়াকৈ গজি দিম। এটা প্ৰত্যেক এটা ডাবত সোমাই দিম আৰু ঘৰত এনেকৈ আপোনালোকে পচাব পাৰে। পচাই আপোনালোকে বেলেগত দিব পাৰে। এতিয়া মানে গোটেইকেইটা ভৰাব লাগিব, বহুত আছে মোৰ এইকেইটা। ফাইনেলি গোটেইকেইটা পুলি হৈ গ'ল, ধুনীয়াকৈ পানী দিম, চবতে পানী দিব লাগিব এতিয়া বঢ়িয়াকৈ। 57টা আছে পিপি। ফাইনেলি ধুনীয়াকৈ পুলি চুলি ৰুই হৈ গ'ল, গুটি পচাই হৈ গ'ল, পানী চানী দিলোঁ। এতিয়া নেক্সট আমি পচাম গুটি। এতিয়া আগৰ গছৰ গুটি পচাম। মাটিখিনি মিক্স কৰা দেখাই আছে বোলক, কি দিওঁ মাটিত চাই থাকক। এই গাইছ, মাটি দিলোঁ, এতিয়া 100 বালি দিওঁ, ইয়াত ধুনীয়াকৈ মিলাই দিছোঁ। ফাংগিচাইড পাউডাৰ, ফাংগিচাইড পাউডাৰ, পোক চোক মৰিবলৈ কাৰণে। এতিয়া ধুনীয়াকৈ মিক্স কৰিম, ধুনীয়াকৈ মিক্স কৰি আছোঁ এতিয়া মাটিটো। এতিয়া ইয়াক গৰুৰ গোবৰ মিক্স কৰিছোঁ। ধুনীয়াকৈ মাটিটো মিক্স কৰা হৈ গ'ল। এতিয়া ধুনীয়াকৈ পুলিকেইটা ৰুব লাগিব, গুটিকেইটা। এয়া গছপুলি পচোৱাৰ আগতে অলপমান খাই লৈছোঁ খাদ্য, ভোক লাগিছে।
লগতে গিলয় গছ ধুনীয়াকৈ কাটি আছে জেঠুৱে মেডিচিন পূৰা চুগাৰ কাৰণে ন চুগাৰ মেডিচিন পূৰা অৰ্গেনিক 100টা বেমাৰৰ ঔষধ গাইজ যোৰহাটৰ পৰা বুকি অনা গুটি সাঁচি গুটি আগৰ গছৰ গুটি ধুনীয়াকৈ পচামে দিয়া সেই ডিছপ'জেল গেছ লৈ আছোঁ গুটি পচাবলৈ এতিয়া গোটাব লাগিব ধুনীয়াকৈ গৰম নোহোৱাৰ লগত ইয়াতে এটা এটাকৈ দিম আৰু গুটি গাইজ গুটিখিনি এতিয়া ভাঙি চাই পাউডাৰ মিলাব লাগিব পৰুৱা নুঠিব তেতিয়া পৰুৱাই নাখাব সেইটো মিলাওঁ অঁ তিয়াই লওঁ ৰোৱা আগত ধুনীয়াকৈ মাটিখিনি কৰি লৈছোঁ ধুনীয়াকৈ মিহি কৰি লৈছোঁ ডাঙৰ ডাঙৰ পাথৰ আছে মাটি আছে ডাঙৰ গুটিতে বহুত কষ্ট পাব চালা হৈ গ'ল মাটিটো গুটিটো পুতিব লাগিব এনেকৈ এটা এটা গিলাচত সোমাই আছোঁ প্ৰত্যেক গিলাচত এটা এটাকৈ সোমাম দেখিছে বা ইয়াতে গুটি দিম আৰু ধুনীয়াকৈ ভাঙি চাই পাউডাৰ মিক্স কৰোঁ দিয়া সেইখিনিত এতিয়া গিলাচত দিওঁ এটা এটাকৈ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ হৈ গ'ল নেক্সট ভিডিঅ' আহি আছে আকৌ নেক্সট ব্লগ বনাম আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এটা লাইকে আপোনালোকৰ মোক ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা জগায় থেংক ইউ